নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মেথছ এক্সাম ইউটিউব চেনেলটোলৈ। মোৰ নাম মোহন আৰু এই চেনেলৰ পৰা আপোনালোকে গণিতৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিব পৰা শ্বৰ্ট ট্ৰিক্স পদ্ধতিসমূহ শিকিব পাৰিব। গতিকে মেথছ এক্সাম ইউটিউব চেনেলৰ ভিডিঅ'বোৰ চাই থাকিব। যিসকল বন্ধু বান্ধৱীয়ে অংকত দুৰ্বল আৰু অংকত নম্বৰ পাবলৈ মন আছে, তেতিয়াহ'লে আপোনালোকে মেথছ এক্সাম ইউটিউব চেনেলৰ ভিডিঅ'বোৰ চাই থাকিব। তেতিয়া আপোনালোকক পৰীক্ষাত সহায় কৰিব। গতিকে মোৰ চেনেলৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজি মেথছ এক্সাম ইউটিউব চেনেলৰ প্ৰথমটো ক্লাছত প্ৰথমে শতাংশ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। শতাংশ মানে কি? কাৰণ শতাংশ অংক বহুতো এক্সামত অহা দেখা যায়। পাৰ্চেণ্টেজ অংক প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতে অহা দেখা যায়। সেইকাৰণে প্ৰথম ক্লাছতে মই শতাংশৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমে শতাংশ মানে কি? শতাংশ মানে হৈছে 100ৰ ভিতৰত কিমান অংশ, তাক বুজোৱাটো হৈছে শতাংশ। শতাংশৰ চিম্বলটো হৈছে, এবাৰ বহুতে জানে শতাংশৰ চিম্বলটো, ইয়াক শতাংশৰ চিম্বল বুলি কোৱা হয়। অৰ্থাৎ 100ৰ ভিতৰত কিমান অংশ তাক বুজোৱাটোকে শতাংশ বুলি কোৱা হয়। যদি 10% বুলি কওঁ তেতিয়াহ'লে কি বুজোৱা হৈছে? 100ৰ ভিতৰত 10 অংশ বুজাইছে। অৰ্থাৎ 0 কাটি দিলে কিমান হ'ব? 10/1 অংশ হৈ যাব। গতিকে শতাংশ মানে হৈছে 100ৰ ভিতৰত কিমান অংশ তাক বুজোৱা হয়। বা ধৰা 20% বুলি ক'লে কি হ'ব? 100ৰ ভিতৰত কিমান অংশ? 100ৰ ভিতৰত 20 অংশ। এতিয়া আমি ফ্ৰেকশ্যন আৰু পাৰ্চেণ্টেজ মানে ফ্ৰেকশ্যন, ভগ্নাংশৰ পৰা শতাংশলৈ নিম, শতাংশৰ পৰা আকৌ ভগ্নাংশলৈ নিম। এতিয়া ফ্ৰেকশ্যন, ভগ্নাংশৰ পৰা শতাংশলৈ কেনেকৈ নিব পাৰি? ধৰি লোৱা 4জন ককাই ভাই আছিলে। এই 4জন ককাই ভাই সিহঁতৰ ঘৰৰ সম্পত্তিবোৰ ভাগ কৰিব লাগে। তেতিয়াহ'লে সেই 4জন ককাই ভাই কেনেকৈ ভাগ কৰিব? কিন্তু সমানে ভাগ কৰিব লাগিব। শতাংশত সদায় কি হয়? টোটেল বস্তুটো, গোটেই বস্তুটো 100% হিচাপে ধৰা হয়। সেই সৰুৱে হওক ডাঙৰে হওক, টোটেল বস্তুটো 100% হিচাপে ধৰা হয়। গতিকে টোটেল মানুহ কিমান আছে? 4জন ককাই ভালে 4টা। ইহঁতক কিমানকৈ পৰিব? 1 অংশকৈ পৰিব। 100%। 4 × 4 4 পৰিশ্ৰম 100। গতিকে 25%কৈ পৰিব। অৰ্থাৎ 1/4 আমি কি লিখিব পাৰোঁ? 25% লিখিব পাৰোঁ। এনেকৈ ভগ্নাংশৰ পৰা শতাংশলৈ নিব পাৰি। ঠিক তেনেদৰে 1/5, অৰ্থাৎ 1/5ক আমি কেনেকৈ শতাংশলৈ লৈ যাম? ইয়াৰ লগত কি কৰিব লাগে? 100%টো পূৰণ কৰি দিব লাগে। 5 × 5 5 20 100, অৰ্থাৎ 20%। অৰ্থাৎ 5/1 মানে কি লিখিব পাৰোঁ? আমি 20% লিখিব পাৰোঁ। ওৱান বাই থ্ৰীক যদি আমি শতাংশলৈ লৈ যাওঁ কি হ'ব? 33.33%। সেইটো আপোনালোকে মনত ৰাখিব। কাৰণ 1/3 × 100%ক যদি আমি শতাংশলৈ লৈ যাওঁ কেনেকুৱা হয়? এনেকুৱা হয় 33.33%। যেতিয়া আমাক 33.33% দিয়া থাকিব, তেতিয়া আমি ভগ্নাংশলৈ নিলে কি হ'বগৈ? 3/1 হ'ব। সেইটো মনত ৰখাটো ভাল। ঠিক তেনেদৰে পাৰ্চেণ্টেজৰ পৰা আমি ভগ্নাংশলৈ নিব পাৰি। যেনে
20%, 20% আমি যদি ভগ্নাংশলৈ লৈ যাওঁ কেনেকুৱা হ'ব? 2 গুণ 2, 2 5 গুণ 10, 1/5. যিসকল বন্ধু বান্ধৱে নাজানে সেইসকল বন্ধু বান্ধৱ এই সৰু সুৰা কথাবিলাক ভালকৈ নোট কৰি ল'ব, কাৰণ এই সৰু সুৰা কথাবিলাক নাজানিলে পিছৰ অংক কৰোঁতে আমাৰ বহুতো অসুবিধা আহি পৰিব। সেইকাৰণে যিসকল বন্ধু বান্ধৱ নাজানে এই সৰু সৰু কথাবিলাক প্ৰাথমিক ধাৰণাবিলাক আয়ত্ব কৰি লোৱাটো ভাল। ধৰা 40%, 40%ক যদি আমি ভগ্নাংশলৈ লৈ যাওঁ কেনেকুৱা হ'ব? 0 0 2/5. এনেদৰে শতাংশৰ পৰা ভগ্নাংশলৈ আকৌ ভগ্নাংশৰ পৰা শতাংশলৈ নিব পাৰি। অৰ্থাৎ ফ্ৰেকশ্যন মানে ভগ্নাংশৰ পৰা যদি শতাংশলৈ লৈ যাওঁ তেতিয়া কি কৰিব লাগে? পূৰণ কৰিব লাগে, আৰু শতাংশৰ পৰা ভগ্নাংশলৈ নিলে হৰণ কৰিব লাগে। এই কথাটো মনত ৰখাটো ভাল। আমাৰ প্ৰথমটো অংক 1500ৰ 15%ৰ মান কিমান? ইয়াক আমি কেনেকৈ কৰিম? 1500ৰ 15%ৰ মান ইয়াক একেবাৰে সহজে কৰি ল'ব পাৰি। 1500 কিমান পাৰ্চেণ্ট? 1500ৰ কিমান পাৰ্চেণ্ট? 15%। 0 0 0 0 কাটি গ'ল, 15 15 225, 15 15 225। মনত ৰাখিব, সদায় শতাংশ অংকবিলাকত কি হয়, যাৰ বিষয়ে সোধা হয় সি সদায় তলত থাকে। যাৰ বিষয়ে সোধা হয় সি সদায় ক'ত থাকে? তলত থাকে। এবাৰ ইয়াত কাৰ বিষয়ে সোধা হৈছে? 80ৰ বিষয়ে। কাক ধৰে? 24ক। কিমান শতাংশ বেছি 24তকৈ? মানে কি 80 কিমান শতাংশ মান 24 হ'ব সেইটো দিছে। ইয়াক 100%ৰে পূৰণ কৰিলে আমাৰ অংকটো ওলাই যাব। 0 0 1 3 3 9 30%। আমাৰ 2 নম্বৰটো ৰাইট। নেক্সট প্ৰশ্ন, কি সংখ্যা 25% মান 175 হ'ব? ধৰি লোৱা হ'লে সংখ্যাটো x, xৰ 25% মান কিমান? 175 হ'ব। 175টো ওপৰত লিখিলোঁ সমান কি তাৰ কাৰ সৈতে মান? 25%ৰ সমান। 25% কেনেকৈ লিখে? এনেকৈ লিখিব পাৰি। গতিকে 25 গুণ 25, ইয়াক কেইবাৰ যায়? 7 বাৰ যায়। এতিয়া x ইকুৱেল কিমান হ'ব? 700 হৈ যাব। 4 নম্বৰটো শুদ্ধ। নেক্সট প্ৰশ্ন, 20 24তকৈ কিমান শতাংশ সৰু? ইয়াত সদায় কি হয়, মই অথনি কৈছিলোঁ যে যাৰ বিষয়ে সোধা হয় সি সদায় ক'ত থাকে? তলত থাকে। ইয়াক কাৰ বিষয়ে সোধা হৈছে? 20ৰ বিষয়ে সোধা হৈছে। 24 20তকৈ কিমান শতাংশ সৰু? 24ক ধৰি 20ৰ বিষয়ে ইয়াত সোধা হৈছে, সেইকাৰণে 24 সদায় ক'ত থাকিব? তলত থাকিব। আৰু কিমান শতাংশ সৰু? এতিয়া 20 24তকৈ কিমান সৰু? 4 সৰু। কিমান সৰু বা কিমান ডাঙৰ সদায় সেইটো ক'ত থাকিব? ওপৰত থাকিব। আৰু যাৰ বিষয়ে সোধা হয় সি সদায় ক'ত থাকিব? তলত। আৰু যিহেতু শতাংশত সুধিছে গতিকে 100%ৰে পূৰণ কৰিলে আমাৰ অংকটো ওলাই যাব। 0 0 20 20%, 2 নম্বৰটো ৰাইট। নেক্সট প্ৰশ্ন, 40তকৈ কিমান শতাংশ বেছি? 40তকৈ 50 কিমান শতাংশ বেছি? 50 কিমান শতাংশ? এবাৰ কাৰ বিষয়ে সোধা হৈছে? 50ৰ বিষয়ে। এবাৰ 50ৰ বিষয়ে সোধা হৈছে।
কাৰণ 40ক ধৰি 40তকৈ 50 কিমান শতাংশ বেছি ঘটিছে 40তকৈ 50 কিমান শতাংশ বেছি এটা 40তকৈ 50 কিমান বেছি 10 বেছি যেটো শতাংশটো উলিয়াব দিছে 100% ফোন কৰিলে কৈ দিব লাগিব 00 5 বিছং 100 20% কিন্তু ইয়াত বহুতে বন্ধু বান্ধৱ কি ভুল কৰিব 10% দি দিবলৈ আছে কাৰণ 40তকৈ 10 কি 40তকৈ 50 10 বেছি সেইকাৰণে 10% বহুতে দি দিব গতিকে সাৱধান মনত ৰাখিব যে যাৰ বিষয়ে সোধা হয় সি সদায় তলত থাকে আৰু কিমান ডাঙৰ কিমান সৰু সি সদায় ক'ত থাকিব ওপৰত থাকিব আৰু শতাংশত প্ৰয়োগ কৰাৰ কাৰণে 100% লগাই অংকটো কৰি দিলে ওলাই যাব এটা এৰ 35% মান 525 হলে এৰ 41% মান কিমান এটা 6 নম্বৰ প্ৰশ্নটো হৈছে 6 নম্বৰ প্ৰশ্নটো হৈছে এৰ 35% মান 525 হলে এৰ 41% মান কিমান এনেকুৱা অংকত সদায় কি কৰিব লাগে এনেকুৱা টাইপৰ যিমান অংক আছে সেই অংকবিলাক কি কৰিব লাগে এই 35% মান 525 এই দুটাৰ মাজত কি কৰিলে হৰণ কৰিব লাগে আৰু যাৰ বিষয়ে উলিয়াবলৈ দিয়ে তাৰ লগত পূৰণ কৰি দিব লাগে মনত ৰাখিব যাৰ মান দিয়া আছে সেইটো দুটাৰ মাজত হৰণ আৰু যাৰ বিষয়ে উলিয়াবলৈ দিছে যাৰ ইয়াত কাৰ মান উলিয়াব দিছে 41% মান উলিয়াব দিছে গতিকে 41ৰ লগত পূৰণ কৰিব লাগিব এটা 25 5 7 গুণ 35 25 sorry 525 35 41 5 7 35 1 0 5 1 15 15 41 পূৰণ কৰিলে কিমান হ'ব 615 হ'ব গতিকে আমাৰ 2 নম্বৰটো হৈছে শুদ্ধ উত্তৰ মনত ৰাখিব এই অংক এনেকুৱা যিমান টাইপ অংক আছে গতিকে এনেকৈ কৰিব লাগিব এনেকুৱা অংক অহা দেখা যায় এৰ 35% 525 হলে এৰ 41% মান কিমান এনেকুৱা যিমানবোৰ অংক আছে এনেকৈ কৰিব লাগিব 7 নম্বৰ প্ৰশ্ন ৰামৰ যিমান টকা আছে তাৰে 15% মান 255 টকা হয় তেন্তে 63% কিমান টকা হ'ব এটো একে প্ৰশ্ন ইয়া 15% মানটো দিয়া আছে মই অথনি কৈছিলো যে যি দুটা মান দিয়া আছে সেই দুটাৰ মাজত কি হয় হৰণ হয় যিটো পাৰ্চেন্টেজ দিয়া আছে সেইটো মাজত সেইটোৱে তাৰ মানটো হৰণ কৰি দিব লাগে আৰু কাৰ মান উলিয়াব দিছে 63% মান সেইটো লগত আকৌ পূৰণ কৰি দিব লাগে 5 3 গুণ 15 5 1 1 7 63 আৰু 17 মাজত পূৰণ কৰিলে আমাৰ কিমান হ'ব 1071 আমাৰ কোনটো এনসাৰ 1 নম্বৰটো হ'ব আমাৰ শুদ্ধ উত্তৰ 8 নম্বৰটো প্ৰশ্ন এখন বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰী 1250 গৰাকী তাৰে 40% ছাত্ৰী হলে ছাত্ৰৰ সংখ্যা কিমান এটা একেবাৰে ইজি প্ৰশ্ন এখন বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰী 1250 গৰাকী তাৰে 40% ছাত্ৰী হলে ছাত্ৰৰ সংখ্যা কিমান ছাত্ৰী যদি 40% হয় মই অথনি কৈছিলো যে যিমান বস্তু আছে যে টোটাল ছাত্ৰ ছাত্ৰী কিমান 1250 গতিকে 1250 মানে টোটালি আছে টোটাল ছাত্ৰ ছাত্ৰী গতিকে ইয়াক 100% বুলি ধৰি ললে 100%ত যদি 1250 হয় তাৰ 40% যদি ছাত্ৰী হয় তেতিয়ালে দেখকে আমাৰ ওলাই আছে যে 60%ত 1250 কি 60% কি হ'ব ছাত্ৰ হ'ব কাৰণ
40% ছাত্ৰী হলে 60% কি হ'ব ছাত্ৰ হ'ব গতিকে 1250 60% আমাৰ উলাই দিলে ছাত্ৰ সংখ্যাটো উলাই যাব কিমান 100 ভিতৰত কিমান 60% 100 ভিতৰত কিমান 60 0 0 0 কিমান হ'ব এটো পূৰণ কৰিলে 6 5 গুণ 30 6 2 12 6 5 গুণ 30 6 2 12 15 6 গুণ 6 7 750 গৰাকী আমাৰ 1 নম্বৰটো হৈছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন এটা বস্তুৰ দাম ইমান টকা হলে যদি বস্তুৰ দাম 20% বৃদ্ধি কৰা হয় তেন্তে বস্তুৰ দাম কিমান হ'ব এটা বস্তু এটা 90000 টকাটো 100% ধৰি ললে আৰু যদি 20% বৃদ্ধি কৰা হয় তেতিয়ালে কিমান হ'ব 120% হ'ব কিমান হাজাৰ 90000 টকা গতিকে 0 0 0 0 9 বাৰং 108 এটা 0 কেইটা আছে 3টা 1,08,000 টকা ইয়াত অপশনটো ভুল আছে এটো হ'ব লাগিছিল গতিকে 4 নম্বৰটো ৰাইট